বিলাসীপাৰাৰ পশ্চিম সমষ্টি সুৰক্ষা সমিতি মহামায়াৰ উদ্যোগত সমষ্টিৰ সীমা পূৰ্ণ নিৰ্ধাৰণৰ দাবী লৈ আজি আকৌ ৰবিৰাম নাৰ্জাৰীলৈ স্মাৰক পত্ৰ প্ৰদান। পৰ্বতজোৰা ভাৰত তথা অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সমষ্টি পুনৰ সীমা নিৰ্ধাৰণ কৰাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। সেই মৰ্মে আমাৰ সমষ্টিৰ কিছু অংশ অন্তৰ্ভুক্ত আৰু কিছু অংশ বহিৰ্ভুক্ত হৈ ২৬ বিলাসীপাৰাৰ পশ্চিম সমষ্টিৰ পৰা গোসাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যো-জা চলাই থকা পৰিলক্ষিত হৈছে। কিন্তু যি সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ২৬ বিলাসীপাৰাৰ পশ্চিম সমষ্টি নামৰ পৰিৱৰ্তে মহামায়া সমষ্টি নামাকৰণেৰে নতুনকৈ নামাকৰণ কৰা হৈছে যদিও সেই মহামায়া অঞ্চল উক্ত সমষ্টিৰ অন্তৰ্ভুক্ত নোহোৱাৰ বিষয়টো বৰ পৰিতাপৰ বিষয় হৈ পৰিছে। আমি সমষ্টিৰ জন্মলগ্নৰে পৰা ২৬ বিলাসীপাৰা পশ্চিম সমষ্টিৰ মহামায়া অঞ্চলৰ ৩৪খন গাঁৱৰ বাসিন্দা হিচাপে ভোট প্ৰদান কৰি আহিছে। উল্লেখ্য যে মহামায়া অঞ্চলৰ পৰা প্ৰস্তাৱিত গোসাইগাঁও সমষ্টি গোসাইগাঁও মহকুমা সদৰৰ দূৰত্ব প্ৰায় ৫০ কিলোমিটাৰ অধিক হ'ব। তাৰ তুলনাত বিলাসীপাৰাৰ দূৰত্ব মাত্ৰ ১০ কিলোমিটাৰ। যাৰ ফলত দুখীয়া ৰাইজৰ বাবে প্ৰয়োজনীয় যাৱতীয় কাম-কাজ, ভোটাৰ তালিকা সংশোধন আদিৰ বাবে গোসাইগাঁৱলৈ অহা-যোৱা কৰা অত্যন্ত কঠিন আৰু ব্যয়বহুল। এনে হ'লে আমি নৰক যন্ত্ৰণা ভুগিব লগা হৈ পৰিব। এনে কথা চিন্তা ২৬ বিলাসীপাৰা পশ্চিম সমষ্টি সুৰক্ষা সমিতি মহামায়াৰ উদ্যোগত মহামায়া অঞ্চলৰ ৩৪খন অনাবৰু গাঁওসমূহৰ প্ৰস্তাৱিত গোসাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত নকৰি প্ৰস্তাৱিত মহামায়া সমষ্টিৰ অন্তৰ্ভুক্তৰ দাবী লৈ আজি BTADৰ ২৯ নং কুকুৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। অন্যথা গণতান্ত্ৰিকভাৱে আন্দোলনৰ গঢ়ি তুলিব বুলি ২৬ বিলাসীপাৰাৰ পশ্চিম সমষ্টি সুৰক্ষা সমিতি মহামায়া সভাপতি ছুৰুজ্জামাল চৰকাৰ আৰু সাধাৰণ সম্পাদক আব্দুল ৰেজাক শ্বেখে জানিবলৈ দিয়ে। কিহৰ স্মাৰকপত্ৰ প্ৰদান কৰিলে? আমি ডিলিমিটেশ্যন সম্পৰ্কে যোৱা ১৫ তাৰিখত DC ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু ৰবিৰাম নাৰ্জাৰী সন্মানীয় বিধায়ক তেখেতে ডিলিমিটেশ্যন কমিটিৰ সদস্য হয়। তেখেতক আজি আমি বিলাসীপাৰা পশ্চিম সমষ্টি সুৰক্ষা সমিতিৰ সভাপতি আৰু সম্পাদক আমি যাই তেখেতক দেখা কৰিলোঁ আৰু স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ যে আমাৰ BTADৰ ৩৪খন ভিলেজ ইতিমধ্যে গোসাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰা আমি গম পাইছোঁ আৰু এইখিনি আমাক বিলাসীপাৰা পশ্চিম সমষ্টিত ৰাখিব লাগে আৰু যদি নতুনকৈ সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ হয় আৰু শুনি আছোঁ যে মহামায়া বিধানসভা সমষ্টিখন বনাই আছে। আমি দাবী কৰিছোঁ যে এই ৩৪খন ভিলেজ মহামায়া বিধানসভা সমষ্টিত থাকিব লাগে, নহ'লে অন্যথাই আমি গণতান্ত্ৰিক আন্দোলন কৰিম। যিহেতু ইয়াত ৰখাৰ বহুতো কাৰণ আছে, ইয়াত আমাৰ সুবিধাৰ্থে তেওঁ কাম কৰিব আৰু আমাৰ মহামায়াক ৰাখিব বুলি তেখেতে আশ্বাস দিছে। আমাৰ থেংক ইউ। আপুনি জানিব পাৰিছোঁ যে ভাৰত চৰকাৰ তথা অসম চৰকাৰ অসমৰ এই ১২৬টা বিধি আছে। আমি তাৰ বিৰোধিতা কৰি ইতিমধ্যে যোৱা কেইদিনমান আগত আমাৰ ইয়াত এটা বিলাসীপাৰা পশ্চিম সমষ্টি সুৰক্ষা সমিতিৰ এটা কমিটি গঠন হৈছে। হয় সমষ্টিৰ নাম আমাক যাতে সেই মহামায়া সমষ্টিৰ ভিতৰতে ৰাখা হয়, কাৰণ এই মহামায়াৰ আশে পাশে চাৰিওফালে আমাৰ গাঁওবিলাক, আমাৰ এই ৩৪খন গাঁও মহামায়া মন্দিৰৰ চাৰিওফালে আমি অৱস্থিত বসবাস কৰিব পাৰোঁ। গতিকে আমাৰ এই ৩৪খন গাঁও ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিতে থাকিব লাগে, নাইবা নতুন নামাকৰণ হিচাপে মহামায়া সমষ্টিত থাকিব লাগে। যদি ইয়াৰ অন্যথা কিবা কৰা হয়, আমাক যদি গোসাইগাঁওলৈ ট্ৰান্সফাৰ কৰা হয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু এনেকৈ আমি গুৱাহাটী হাইকোৰ্টত গোচৰ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। এইখিনি আমি দাবী জনাইছোঁ আৰু তেখেতে আমাক যথেষ্টভাৱে সহায় কৰিব বুলি কৈছে, যাতে আমাৰ গাঁওবিলাক বেলেগ ঠাইত নাযায়। এইটো তেখেতে আমাক আশ্বাস দিছে। এইখিনি কৈছোঁ। পৰ্বতজোৰাৰ পৰা কহিনুৰ ইছলাম ৰিপৰ্ট, প্ৰতিফলন লাইভ।